বিহু বুলি ঘৰলৈ আহিলো আৰু এই 6টা দিন কেনেকে পাৰ হ'ল গমেই নাপালো। তাতে আজি ৰাতি যাবৰে হ'ল। সেইকাৰণে ৰাতিপুৱাই ৰুমলৈ নিবলৈ শাক পাচলি অলপ বান্ধি ললো। এইকেইদিন কলৈকো যোৱাই নহ'ল, সেইকাৰণে আজি পেহীৰ ঘৰলৈ যাবলৈ ওলাইছো আৰু আমি মাক জীয়েক গোটেইকেইজনী ৰেডি হৈ গলো। আৰু ভিডিঅ' কৰাৰ কাৰণে পাপাৰ হাঁহি দেখিছেনে? আমাৰ যে পেহী বহুত কেইজনী আছে, তাৰে এজনী ঘৰলৈহে আজি আমি যাব ওলাইছো। এয়া হৈছে আমাৰ পেহীৰ ঘৰ আৰু পেহীহঁতৰ ঘৰত বগানভেলিয়া ফুলি আছে। প্ৰথমে চাহ পিঠা খালো আৰু অলপমান কথা পাতিলো। তাৰপিছত বুলবুলি আৰু চুমচুমিহঁতে ভাতৰ যোগাৰ কৰাত লাগি গ'ল আৰু আমি গোটেইকেইজনী লগ পালে যে বিৰাট কথা পাতো, মানে কথা শেষেই নহয়। আমি গোটেইকেইজনী বেলেগ বেলেগ জেগাত থাকো, সেইকাৰণে এনেকে লগ আমি খুব কমেই পাওঁ। সিহঁতৰ ঘৰত মেকুৰীৰ ফেমিলি এটাও আছে, ইমান যে মৰম লগা পোৱালিকেইটা। ইয়াৰ পিছত আমি গোটেইকেইটা মিলি ভাত খালো আৰু তাতে অলপমান সময় পাৰ কৰিলো। ইয়াত পিছে মাইনাবা আৰু সোণজনী নাই, সিহঁত থকা হলে আৰু ভাল লাগিল হয়। আহিছোৱে যেতিয়া ভাবিলো খুৰাহঁতৰ ঘৰতো এবাৰ সোমাই যাওঁ। খুৰা-খুৰীৰ লগত কথা পাতিলো আৰু খুৰাই মোক এটা সৰুকে গিফ্টটো দিলে। ইয়াৰ সোণজনী ৰঞ্জিত আছিল, তাই চাকৰি জনাৰ কাৰণে আমি এটা আগবঢ়াইছোঁ। ফুৰি ফুৰি ঘৰ আহি পাওঁতে পাওঁতে ৰাতিয়েই হ'ল। লৰালৰিকে আমি পেকিং কৰিলো আৰু ৰেডি হৈ ট্ৰেইন ষ্টেচনলৈ আহিছো এয়া গুৱাহাটী যাবৰ কাৰণে। ঘৰলৈ অহা শেষৰ দিনটো মোৰ এনেকেই পাৰ হ'ল। আজিলৈ ইমানেই।